Hey guys, welcome back to my YouTube channel Mirsad Vlogs. আৰু মই বৰ্তমান আছো যোৰাবাটত আৰু যোৰাবাটত আমি শিলং যাব যাই আছো সাজিদ মই। ঐ শিলংত কি যা? বল আজি 3K স্পেশাল মানে ফুৰ্তিতে যাম আৰু কিবা এটা ভাল লাগব। 3K তাৰ হৈছে মুতো নাই হি মোক ঘুৰাব লৈ আছে মোৰ গাড়ীৰ পেট্ৰল খৰচ কৰি পেলে চাওক গাইস কেনেকা কম যায় আৰু গাইস চাওক শিলং 80 কিলোমিটাৰ হয় 80 কিলোমিটাৰ মোক লৈ যাব আছে অসমত এতে কোনো একো কৰিব নৰে বুজি পাইছা বল অসমত নাই তো এতে ইতে মেঘালয়ত আছে অসম আমাৰ অসমে মেঘালয় অসম একে ভাই বল 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 বলক তেনে ভিডিওটো আৰম্ভ কৰো আৰু গাইস এতে খুমে এনেকুৱা ঠাণ্ডা লাগছে কপাইনি উৎপাদ হৈছে তো ঠাণ্ডা লাগছি না এ বৈদ্য ঠাণ্ডা আৰু আসলতে আমি দীঘল কাপোৰ হাত দীঘল পিন্ধিব লাগিছিল অলপ গৰম কাপোৰ লৈ লাগিছিল আমি গৰম কাপোৰ নানিলো আৰু এনেকে পাহাৰ বগে বগে আহি পেলাই এটা সুন্দৰ নিজৰা এটা পাইছো নিজৰা মানে এইটো নদীয়ে দেখোন পাহাৰৰ ওপৰৰ পৰা এটা নদী বৈছে ইয়াতে ৰখি দিলো অলপমান আৰু ইয়াৰ নাজাৰাবিলাকে চাব লগা একদম পুৰা চাৰো পিনে পাহাৰ 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 ভৰ্তি হৈ আছে একদম আৰু এইপিনে চাওক গোটেই একদম পাহাৰ পাহাৰ আপুনি তাৰমানে যোনফালে চাই চব পাহাৰে দেখা পাব এইবিলাক চব পাহাৰে গোটেই আৰু সেই গাইছ চাওক পাহাৰৰ ওপৰত একদম ডাৱৰে আৱৰি আছে আৰু অলপ আহি আমি এটা এনেকুৱা চিনাৰী পাইছো নহয় কি মস্তি লগা চিনাৰী মজা মজা ঠাণ্ডা এই চাওক চাৰিওপিনে পাহাৰ মাজেদি ৰাস্তাটো গৈছে আৰু গাইছ ইয়াত পেট্ৰল পাম্প বহুত পেট্ৰল পাম্প আছে ইমান পেট্ৰল পাম্প আছে নহয় এই মাত্ৰ দেখালো এটা আৰু এটা চাওক এটা বনাই আছে এটা পেট্ৰল আৰু গাইছ গ্লেমাৰ লৈ ইয়াতে সহজ কথা নহয় গাড়ী উঠেই নোখোজে নাই নাই নহয় আৰু গাইছ এটা কথা কওঁ ৰাস্তাই দি আকৌ যি ডাঙৰ ট্ৰাক আহে অ মাই গড ৰাস্তাৰ কাষে কাষে এনেকে নিজৰাবিলাক দেখা পাব সৰু সৰু নিজৰাবিলাক শিলত পানী পৰি আছে এখন গাড়ী লৈ উঠিব পৰা নাই মস্ত মস্ত ট্ৰাক আহ নাই উঠি বেপাৰ নাই ইমান ইঞ্জিনটো বহুত ডাঙৰ তেনেহ'লে সেকে কেইখনতো বেছি জোৰে দৌৰিব লাগে না আমাৰ নাওমনি ইঞ্জিন একেতে অলপ টাইম লাগবই কৈছে মোৰ গ্লেমাৰ খানে উঠিব নোৱাৰে এখন কি যায় আছে দেখিছা না আৰু গাড়ী চাওক এখনক চাওঁ আৰু গাইছ যে মোৰ পিছফালে যিখন গাই পাহাৰখন দেখা পাইছে এখন পাহাৰ অকল তামোল আৰু কলগছেদি ভৰ্তি হৈ আছে এইবিলাক গোটেই তামোল আৰু কলগছেদি ভৰ্তি হৈ আছে আৰু গাইছ আমি বেছি দূৰলৈকে নাযাওঁ ভাগাল লাগি গৈছে গাড়ী উঠিব নোৱাৰে এটা ডিভাইডাৰ পালে আমি ঘূৰি দিম না কি কওঁ আৰু আগত দেখি নাযাওঁ আৰু নাজাৰা কেতিয়াবা আহিম আৰু আহি আমিতো ফাৰ্ষ্ট টোল গেট পাইছোঁ মেঘালয়ৰ আৰু এই টোল গেটৰ পৰা আমি আগত দেখি নাযাওঁ কাৰণ বহুত ভাগাল লাগি গৈছে এইটোৱে মেঘালয়ৰ ফাৰ্ষ্ট টোল গেট গতিকে আমি ইয়াৰ পৰা সেইপিনে নাযাওঁ আমি আৰু এটা বেয়া কম আৰু গাইছ ইয়াৰ টোল গেট চাওক কেনেকৈ বহল ৰাস্তা একদম আমাৰ টোল গেট একদম এখন গাড়ী গ'লে দুখন গাড়ী যাবৰ ৰাস্তা নাই তো একদিন আহিম বাৰু শ্বিলং আৰু এই গাড়ীখন দি অহাটো সম্ভৱ নহয় গতিকে আমি দুটা প্লেন কৰি আছোঁ পালচাৰখন লৈ বাৰু যি নহওক এইবাৰ শ্বিলঙৰ ভিডিঅ' এটা দিম বাৰু আৰু সেই গতিকে আজি ইয়াৰ পৰা আমি ৰিটাৰ্ণ হ'লোঁ না কি কোৱা একদম মনটো বেয়া হৈ গ'ল কাৰণ শ্বিলং যাম বুলি ভাবিছিলোঁ সঁচাকৈ উপায় নাই গাড়ীখনো নাটানে গতিকে দাতাৰ ডাবলিং সেইকাৰণে টানিব পৰা নাই আৰু এইবাৰ আমি আহিলে টেক্সি গাড়ী লৈ আহিব লাগিব শ্বিলঙত টেক্সি মানে এলটো এখন কিনিম ঘৰতে ওপৰটো হালধীয়া কালাৰ কৰি দিম টেক্সি হৈ যাব টেক্সি গাড়ী লৈ এই শ্বিলঙৰ পাহাৰ আৰু গাইজ আহি এটা সৰু নিজৰা দেখা পালো এইটো পিছফালে দেখা পাইছে বেছি ডাঙৰ নহয় কিন্তু সৰুৱে হয় কাপোৰ আনিছে না গাটো ধুই যাবা নাই ঠাণ্ডা লাগে কাপোৰ চাপোৰ নানিলো গাইজ কাপোৰ আনিলে ধুনীয়াকৈ গা চা ধুই যাব লৈ এইপিনে চটি নিজৰা আৰু গাইজ ইয়াৰে পানীটো ইমান ঠাণ্ডা নহয় তাৰমানে আমাৰ ফ্ৰিজত থোৱা পানীৰ নিচিনা আৰু মোটামুটি আৰু নিজৰা পানী একদম চাফা আমি এতিয়া তলত নামি গৈ আছো কিমান মান স্পীডত আহি আছে গাড়ী 60, 70, 80 কিন্তু গাড়ী ষ্টাৰ্ট দিয়াই নাই এনে আহি আছো এই বেটাৰী গাড়ী আনিছে না চাৰ্জিং গাড়ী ভাবিছক কিমান আপত আহিছো আমি আৰু আমি ওপৰৰ পৰা আহি তল পাই গ'লো আৰু আজি আমি এই ভিডিঅ'টো এইখিনিতে শেষ কৰিম তো গতিকে যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি পেলাই অৱশেষত চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো আজিলৈকে বাই বাই